মই আজি আমাৰ ভেৰগাঁওবাসীৰ বাবে আৰু ক'বলৈ গ'লে অকল ভেৰগাঁওবাসী বুলি নহয় সমগ্ৰ BTR বাসীৰ বাবে আজি খুব খবৰ বুলি আমি ক'ব লাগিব আৰু খুব এটা উন্নতিৰ পথত আগৰ এটা দিন কাৰণ ষ্টেট বেংক অফ ইণ্ডিয়াই আমাৰ আগৰ পৰা ইয়াত কাম কৰি থকা ভেৰগাঁও এগ্ৰ অৰ্গেনিক প্ৰডাক্টৰ কোম্পানী যিটো আছে সেই কোম্পানীক তেখেতসকলে সহায় কৰিবৰ কাৰণে আগবাঢ়িছে। এই কোম্পানীৰ লগত জড়িত থকা ব্যক্তিসকলক অৰ্থাৎ ফাৰ্মাৰ্ছসকলক তেখেতসকলে ঋণ প্ৰদান কৰিব আৰু অৰ্গেনিক কোম্পানীয়ে ঋণ পৰিশোধ কৰাৰ কাৰণে বা খেতিয়কবিলাকক বাছনি কৰি পেলাই ঋণ দিয়াৰ কাৰণে যিখিনি দায়িত্ব লৈছে তাৰ কাৰণে মই কোম্পানীৰ লিডাৰসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল খেতিয়ক আছে তেখেতসকলকো মই আহ্বান জনাব বিচাৰিছোঁ আবাদ এগ্ৰ প্ৰডিউচাৰ কোম্পানী ভেৰগাঁও তেখেতসকলে যিটো আগবঢ়াব বিচৰা সুবিধা এই সুবিধাখিনি ল'বৰ কাৰণে তেখেতসকলে আগবাঢ়ি আহিব লাগে আৰু এই পথতে যদি চলি যায় তেতিয়াহ'লে আমাৰ গ্ৰাম্য যি অৰ্থনীতি সেই গ্ৰাম্য অৰ্থনীতি যথেষ্টখিনি উন্নতি হ'ব। তাৰ কাৰণে মই আবাদ এগ্ৰ প্ৰডিউচাৰ কোম্পানী লগতে ষ্টেট বেংক অফ ইণ্ডিয়া তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃষিৰ অৰ্থনৈতিক মূল খুঁটি হৈছে কৃষি। সকলোৱে জানে আমাৰ ইয়াত 90% নহয়, এটা সময়তো আমি 100% খেতিয়ক আছিলে, এতিয়াহে অকণমান কমিছে, তথাপিও 90% মান মানুহে খেতিৰ লগত জড়িত হৈ আছে। তাৰ কাৰণে আমাৰ BTRৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে যথেষ্টখিনি পদক্ষেপ ল'ব কাৰণে ব্যৱস্থা লোৱা হৈছে, মিছনবিলাক ল'বৰ কাৰণে লোৱা হৈছে। ইয়াত এগ্ৰিকালচাৰ বুলি কোৱাৰ লগে লগে হৰ্টিকালচাৰ ঠিক তেনেকুৱা বহুতখিনি ডিপাৰ্টমেণ্টবিলাক আছে মানে খেতিৰ লগত জড়িত থকা, সেইখিনি উন্নতি কৰাৰ কাৰণে মিছন এটা লোৱা হৈছে। তাৰে ভিতৰত আটাইতকৈ ডাঙৰ এটা পদক্ষেপটো হৈছে পিক মিছন। BTRত পিক মিছন এটা লোৱা হৈছে আৰু অলপ আগতে হৈ যোৱা বানপানীত যিখিনি ক্ষতিগ্ৰস্ত হৈছে তেখেতসকলক ইমিডিয়েট লাইভলিহুড স্থাপন কৰিবৰ কাৰণে জীৱিকা যাতে তেওঁলোকে কৰিব পাৰে তাৰ কাৰণে আমাৰ চিফ ছাৰ আৰু আমি সেইদিনা আমাৰ ইচিত আলোচনা কৰা হৈছে, উস্কান হৈছে, সেইটোৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব।